নমস্কাৰ ভিউৱাৰ্ছ, আজি আমি ধেমাজিৰ মেচুকছাৰী গাঁৱলৈ গৈ আছোঁ। চিচিবৰ গাঁও আৰু চিলাপথাৰৰ মাজতে আছে মেচুকছাৰী গাঁও। তেওঁলোক আগতে আমাৰ দক্ষিণ পাৰৰ তিনিচুকীয়া লালমাটিৰ পৰা উঠি গৈছিল। এতিয়া তেওঁলোকে তাত বসবাস কৰি আছে। বলকচোন আমি তেওঁলোকে কেনেদৰে আছে যে তাত ধান মৰণা মৰাৰ এটা দৃশ্য দেখাওঁ আপোনালোকক। আমি আহি মেচুকছাৰী গাঁও পাই গ'লোহি। ইয়াত দদাইদেউহঁতে ধান মৰণা দি আছে। চাওকচোন কেনেদৰে কিমান সুন্দৰকৈ মৰণা মাৰিবলৈ লৈছে। আহক আমি আগবাঢ়ি যাওঁ। এনেদৰে যে এডাল মাৰিৰে উপতি থকা আপোনালোকে দেখাত হয়তো লাগিছে খেৰখিনি লুটিয়াই আছে, কিন্তু এই মাৰিডালতকৈ ওখোন মাৰি আৰু খেৰখিনি যথেষ্টখিনি গধুৰ অথবা টান হৈ আছে, কাৰণ পাৱাৰ টিলাৰখনে প্ৰতিবাৰে হেঁচি থৈ গৈছে আৰু ধানৰ সৈতে আছে, পাক লাগি আছে। এইখিনি কৰোঁতে ভালেখিনি কষ্ট হয়, দেখাতে উজু লাগে, কিন্তু আমাৰ গাঁৱৰ মানুহবোৰে ইয়াক উপভোগ কৰি কৰাৰ বাবে বৰ বেছি এটা কষ্ট অনুভৱ নহয়। ইতিমধ্যে আমাৰ মৰণাৰ কাম শেষ হ'ল। এয়া সোণগুটি পথাৰৰ পৰা আহি গুটি ধানলৈ ৰূপান্তৰিত হ'ল। এতিয়া ইয়াত কাম আছে, জাৰিব লাগিব, চালিব লাগিব, তাৰ পৰা শুকুৱাব লাগিব, তাৰ পৰাহে মিলত দিলে চাউল হৈ ওলাব। ইমানখিনি কষ্ট কৰাৰ পিছতহে আমি চাউল হিচাপে বা ভাত হিচাপে খাবলৈ পাওঁ বা পিঠা হিচাপে। আপোনালোকক ধুনীয়া বস্তু এটা দেখাবলৈ গৈছোঁ। গাঁওবোৰত প্ৰায় নোপোৱা বস্তু এটা আপোনালোকক দেখাব বিচাৰিছোঁ। এয়া কুঁৱা। হাই, মোক দেখিছেনে? এয়া তলত মই। এইটোৱে নাট। পানীবোৰ বেয়া হোৱাৰ বাবে নাট ব্যৱহাৰ কৰে, লগতে সুবিধাও হয়, পানীবোৰ জমা হৈ থাকে ইয়াতে। ধন্যবাদ ভিউৱাৰ্ছ। আকৌ এটা নতুন ভিডিঅ'ৰ মাজেৰে আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। যিসকলে নতুনকৈ চাইছে তেওঁলোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব। বাই বাই।